হেল্ল' এভৰিৱান, আপোনালোক ভালে আছে? আজি ভাবিছোঁ ডিনাৰত ছাগলী মাংসকে বনাওঁ। তাকে যা যোগাৰ চলাই আছোঁ, গতিকেলৈ কেনেকৈ বনাওঁ আপোনালোককো দেখাম দেই। মই যি মাংসই নবনাওঁ খুব চিম্পুলকৈ বনাওঁ যাতে চবেই খাই ভাল পায়। এতিয়া মই ইয়াতে লৈছোঁ জলকীয়া, লৈছোঁ আদা, নহৰু, বিলাহী আৰু ধনিয়া, পিঁয়াজ প্ৰায় আধা কেজিমান লৈছোঁ দেই। আপোনালোকে হয়তো কমকৈও ল'ব পাৰে। পিঁয়াজটো সৰহকৈ দিলে কি হয়, টেষ্টটো বেছি ভাল লাগে। সাধাৰণতে মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে আছে লং, ইলাচি, জালুক, কাশ্মীৰ জলকীয়া আৰু ডালচেনি আৰু লগতে গোটা জিৰা, গোটা ধনিয়া, এই গোটেইখিনি মই মছলা কেৰাহী এখনত গৰম কৰি ল'ম। গৰম কৰি খুন্দনাত পিচি ল'ম। এয়া ধনিয়া ঠাৰি আৰু পাত মই বেলেগ বেলেগকৈ কাটি লৈছোঁ। এয়া জলকীয়া, আদা, নহৰু পটাত বাটি ল'লোঁ। পিঁয়াজখিনি মই কাটি ল'লোঁ, অলপ মেৰিনেট কৰিম আৰু অলপ মই তেলত দিম। এতিয়া মই মাংসখিনি 1 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থ'ম। তাকে এতিয়া দিবলৈ লৈছোঁ পিঁয়াজ। দেখিছে ন, পিঁয়াজ দিলোঁ। তাৰপিছতে পিঁয়াজ দিলোঁ, দেখিছে ন, আদা নহৰু দিলোঁ। তাৰপিছতে সেই বাতি থোৱা মছলাখিনি দেখিছেনে, মই মছলাখিনি দিলোঁ। তাৰপিছতে মই দিম দৈখিনি দিম আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে মাংসখিনি মেৰিনেট কৰি ঢাকি থ'ম। তেলখিনি গৰম হোৱাৰ পাছত মই জিৰা দি দিছোঁ। পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজি থাকিম। লগতে মই আদা নহৰু দি দিছোঁ। এতিয়া মই মাংসখিনি দি দিছোঁ। ঢাকন নিদিয়াকৈ 15 মিনিটমান ভাজিয়ে থাকিম, যেতিয়ালৈকে মাংসৰ পৰা পানীখিনি ওলাই নাযায়। এতিয়া পানী দি প্ৰায় 15 মিনিটমানৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ। এতিয়া অকণমান চেনি দিছোঁ আৰু লগতে মই ধনিয়া ঠাৰিও দি দিছোঁ আৰু 5 মিনিটমান মই সিজাব লাগিব। এতিয়া প্ৰায় হৈয়ে গৈছে। কাটি থোৱা ধনিয়াখিনি ওপৰতে দি দিছোঁ আৰু অকণমান সময়ৰ কাৰণে মই ঠাণ্ডা হ'বলৈ দিছোঁ। চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে। মাংস ৰেডি হৈ গ'ল দেই ৰাইজ। আপোনালোকেও কেনেকৈ বনায় মোক জনাবচোন।